সংবিধান শব্দটো কম বেছি পৰিমাণে আমি সকলোৱে শুনিছোঁ। সংবিধান সম্পৰ্কে আমি বহু কথা জানিবলগীয়া আছে। তো পলম নকৰি আমি পাঠৰ মূল অংশলৈ যাওঁ। ইয়াত মই শ্বৰ্টকৈ লিখি দিছোঁ স্ক্ৰীণত, কিন্তু মই বুজাৰ সময়ত অলপ বহলকৈ বুজাই দিম যাতে আপোনালোকৰ বুজাত সহায় হয়। সংবিধান কি বা হোৱাট ইজ কনষ্টিটিউশ্যন? তো সংবিধানৰ ইংৰাজী প্ৰতিশব্দ হ'ল কনষ্টিটিউশ্যন। তো এই কনষ্টিটিউশ্যন শব্দটো লেটিন শব্দ কনষ্টিটিউটৰ পৰা আৰু ইয়াত যে আছে এই কনষ্টিটিউশ্যন সংবিধান শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ'ল গঠন বা প্ৰতিষ্ঠা কৰা। আৰু এই শব্দটো ৰোমান আইন শাস্ত্ৰৰ পৰা ৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। গণতন্ত্ৰ আৰু সংবিধান হ'ল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন। তো এই নীতি নিয়মবিলাককে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। আমি প্ৰত্যেকেই জানো যে ৰাষ্ট্ৰ এখনৰ নিজস্ব সংবিধান থাকে, কাৰণ সংবিধান নোহোৱাকৈ আমি এটা ৰাষ্ট্ৰৰ কল্পনা কেতিয়াও কৰিব নোৱাৰি। বিশেষকৈ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ কাৰণে সংবিধান অপৰিহাৰ্য। তো সংবিধান সম্পৰ্কে অলপ হ'লেও আপোনালোকৰ ধাৰণা হৈছে যে সংবিধান কি, এই সংবিধান শব্দটো কোন শব্দৰ পৰা আহিছে। এতিয়া আমি সংবিধানৰ বৈশিষ্ট্যসমূহ কি কি এই বিষয়ে অলপ জানি ল'ম। চ' আপোনালোকে মনোযোগ সহকাৰে শুনিবা। অ'কে। ইয়াত ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ দিয়া আছে। ইয়াত জাষ্ট মই পইণ্টবিলাক দি দিছোঁ, কাৰণ ইয়াত লিখিলে বহুত সময়ৰ প্ৰয়োজন হ'ব। তো মই পইণ্টবিলাকৰ লগতে মই ভালকৈ বুজাই দিম। চ' আপোনালোকে মন দি শুনিবা। তো 1 নম্বৰ পইণ্টটো হৈছে লিখিত আৰু দীৰ্ঘতম সংবিধান। সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল লিখিত আৰু দীৰ্ঘতম সংবিধান। তো ইয়াত প্ৰকাশনৰ মূল নীতিৰ লগতে নাগৰিকত্ব, মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, ন্যায়ালয়ৰ ব্যৱস্থা, নিৰ্বাচন প্ৰক্ৰিয়া আদি এই বিষয়বোৰ কি হয় ইয়াত সুন্দৰকৈ লিখিত ৰূপত আছে। আপোনালোকে নিশ্চয়কৈ জানে যে পৃথিৱীৰ বহুতো দেশ আছে। চ' এই দেশবিলাকৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন আটাইতকৈ ডাঙৰ, কাৰণ ইয়াত এই সংবিধানত 395টা অনুচ্ছেদ আছে, 22টা অধ্যায় আছে আৰু 12টা অনুসূচী আছে। তো অনুচ্ছেদৰ অৰ্থ হ'ল অংশ বা দফা, আৰু অনুসূচী মানে হ'ল তালিকা। তো পৃথিৱীৰ বহুতো সংবিধানৰ পৰা বচা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ এই সংবিধানখন প্ৰস্তুত কৰা হৈছে। সেইকাৰণে এই সংবিধানখন আটাইতকৈ দীঘল। 2 নম্বৰ পইণ্টটো হ'ল প্ৰস্তাৱনা। ভাৰতীয় সংবিধানত প্ৰস্তাৱনা হৈছে এটা উল্লেখযোগ্য বৈশিষ্ট্য। ইয়াৰ সাংবিধানিক তাৎপৰ্য যথেষ্ট বেছি। প্ৰস্তাৱনাক সংবিধানৰ পথ প্ৰদৰ্শক হিচাপে অভিহিত কৰিব। যিদৰে এখন গ্ৰন্থৰ পাতনি থাকে, ঠিক সেইদৰে ভাৰতীয় সংবিধানটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত এটা পাতনি সংযোগ কৰিছে। এই পাতনিটোকে সংবিধানৰ প্ৰস্তাৱনা বুলি কোৱা হয়। 3 নম্বৰ পইণ্টটো হ'ল সংমিশ্ৰিত সংবিধান। তো আমাৰ ভাৰতৰ সংবিধানখন সংমিশ্ৰিত। তো ইয়াত নমনীয় আৰু অনমনীয় সম্পৰ্কে আমি সকলোৱে জানো। তো নমনীয় মানে কি? নমনীয় মানে হ'ল যে সংবিধানখন অতি সহজে আমি সংশোধন কৰিব পাৰি, কিন্তু অনমনীয় সংবিধান কি? যিবিলাক সংবিধান আমালোকে সহজে সংশোধন কৰিব নোৱাৰি। যেনেকুৱা ধৰা যে নতুন ৰাজ্যৰ গঠন, ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰা আদি বিষয়বিলাক সহজে সংশোধন কৰিব পাৰি, কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ'ল যেনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন, উচ্চতম আৰু উচ্চ ন্যায়ালয় আদি বিষয়সমূহ সহজে সংশোধন কৰিব নোৱাৰি। তো সেইকাৰণে ভাৰতীয় সংবিধানখন
নমনীয় আৰু অনমনীয় বৈশিষ্ট্যৰ সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। 4 নম্বৰ পইণ্টটো হৈছে ধৰ্মনিৰপেক্ষতা। তো ভাৰতবৰ্ষ হ'ল এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত সকলো ধৰ্মৰ মানুহে বসবাস কৰে আৰু ইয়াত সকলো সমান সুযোগ সুবিধা লাভ কৰে। তো ইয়াৰ জনসাধাৰণৰ মানুহৰ মাজত কোনো উচ্চ নীচ নাই। তো ধৰ্মনিৰপেক্ষতা হ'ল ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আৰু 5 নম্বৰ বৈশিষ্ট্যটো হ'ল যে একক নাগৰিকত্ব। ভাৰতবৰ্ষৰ সংবিধানে দেশৰ নাগৰিকসকলক একক নাগৰিকত্ব প্ৰদান কৰিছে। যেনে ধৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ডৰ দৰে দ্বি নাগৰিকত্ব প্ৰদান কৰা হোৱা নাই আমাৰ এই ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ নাগৰিকসকলে কেৱল একক নাগৰিকত্ব উপভোগ কৰিব পাৰে। তো ভাৰতৰ মাজত বিভিন্ন জাতি জনজাতি ভাষা ভাষী আৰু বিভিন্ন ধৰ্মাৱলম্বী তথা সংস্কৃতিৰ মানুহৰ মাজত একতা আৰু ভাতৃত্ববোধ ভাৱ জগাই তুলিবলৈ বিচৰা হৈছে। আৰু 6 নম্বৰ পইণ্টটো হ'ল যে ক্ষমতাৰ বিভাজন। তো আমাৰ এই ভাৰতবৰ্ষৰ সংবিধানখনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত কি কৰিছে, ক্ষমতাসমূহ কিছুমান ভাগত ভগাই দিছে। তো ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। আৰু শেষত দিয়া আছে মৌলিক অধিকাৰ আৰু কৰ্তব্য। যে ভাৰতীয় সংবিধানে নাগৰিকসকলক সৰ্বাংগীন উন্নয়নৰ বাবে 6 প্ৰকাৰৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ লগতে নাগৰিকসকলক 11বিধ মৌলিক কৰ্তব্যও প্ৰদান কৰিছে। তো এই মৌলিক অধিকাৰবিলাক কি কি আমালোকে অলপ জানি লওঁ। তো 1 নম্বৰ হৈছে সমতাৰ অধিকাৰ, 2 নম্বৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এতিয়া আমি পঢ়িম সংবিধানৰ শ্ৰেণী বিভাজন, ক্লাছিফিকেশ্যন অফ কনষ্টিটিউশ্যন। 1 নম্বৰ দি আছে লিখিত আৰু অলিখিত সংবিধান, ৰিটেন এণ্ড আনৰিটেন কনষ্টিটিউশ্যন। সংবিধান 2 ধৰণৰ হ'ব পাৰে, যেনেকুৱা লিখিত সংবিধান আৰু অলিখিত সংবিধান। যেনে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন লিখিত সংবিধান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন তৈয়াৰ কৰোঁতে 2 বছৰ 11 মাহ 17 দিন লাগিছিল। 1949 চনৰ 26 নৱেম্বৰত সংবিধানখন তৈয়াৰ হৈ উঠিছিল আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়। যদি কুৱেশ্যন আহে যে লিখিত সংবিধান কি, লিখিত সংবিধানৰ 2টা বৈশিষ্ট্য লিখা, তেনেহ'লে এনেকৈ লিখিবা যে যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাক লিখিত সংবিধান বোলে। যে পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে। ইয়াৰ বৈশিষ্ট্য হ'ল লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকাৰী সম্বন্ধে অৱগত হ'ব পাৰি। আনহাতে অলিখিত সংবিধান হ'ল যে ইয়াক লিখিত বা গ্ৰন্থ আকাৰত পোৱা নাযায়। সংবিধানখন কোনে তৈয়াৰ কৰিছিল, কেতিয়াৰ পৰা বলবৎ কৰা হ'ল তাৰ কোনো সম্ভেদ পোৱা নাযায়। তো অলিখিত সংবিধানৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ যে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে। 3 নম্বৰ পইণ্ট হ'ল সংসদীয় আৰু অসংসদীয় সংবিধান, পাৰ্লিয়ামেণ্টাৰী এণ্ড আনপাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন। সংবিধান এখন সংসদীয় বা অসংসদীয় সংবিধান হ'ব পাৰে। সংসদীয় পদ্ধতিৰ সংবিধানত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা হয়। ৰাষ্ট্ৰপ্ৰধানৰ হাতত কাৰ্যপালিকাৰ ক্ষমতা ন্যস্ত কৰা থাকে যদিও চৰকাৰৰ প্ৰধান আৰু তেওঁৰ সহকৰ্মীসকলেহে এই ক্ষমতা প্ৰয়োগ কৰে। আনহাতে অসংসদীয় সংবিধান সংসদীয় সংবিধানৰ সম্পূৰ্ণ বিপৰীতধৰ্মী সংবিধান। অসংসদীয় সংবিধানখন ৰাষ্ট্ৰপতীয় সংবিধান বুলিও কোৱা হয়। শেষত আছে যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক সংবিধান, ফেডাৰেল এণ্ড ইউনিটাৰী কনষ্টিটিউশ্যন। সংবিধান এখন যুক্তৰাষ্ট্ৰীয় বা একাত্মক চৰিত্ৰৰ হ'ব পাৰে। যুক্তৰাষ্ট্ৰীয় সংবিধান বুলি কওঁতে আমি সাধাৰণতে সংবিধানখন বুজিব লাগিব য'ত যুক্তৰাষ্ট্ৰৰ 4টা প্ৰধান বৈশিষ্ট্য পৰিলক্ষিত হয়। তো এই প্ৰধান বৈশিষ্ট্য হ'ল 2 ধৰণৰ চৰকাৰ, য'ত কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰ ক্ষমতাৰ বিভাজনে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এখন লিখিত সংবিধান আৰু এক স্বাধীন নিৰপেক্ষ উচ্চ ন্যায়ালয়। তো আমেৰিকাৰ সংবিধান
ভাৰতৰ সংবিধান, ছুইজাৰলেণ্ডৰ সংবিধান আদি যুক্তৰাষ্ট্ৰীয় সংবিধান, কিয়নো ওপৰত উল্লেখিত এই চাৰিটা বৈশিষ্ট্যই সংবিধানকেইখনত পৰিলক্ষিত হোৱা দেখা যায়। আনহাতে যুক্তৰাষ্ট্ৰীয় সংবিধানৰ বিপৰীতধৰ্মী সংবিধানখনেই হ'ল একাত্মক সংবিধান। একাত্মক সংবিধান মতে ৰাষ্ট্ৰৰ সমস্ত ক্ষমতা এটি মাত্ৰ চৰকাৰৰ হাতত ন্যস্ত থাকে আৰু এই চৰকাৰে সকলো বিষয়তে প্ৰাধান্য বিস্তাৰ কৰে আৰু গোটেই দেশৰ শাসন কাৰ্য ইয়াৰ নিৰ্দেশতে পৰিচালিত হয়। শেষত আমি সংবিধানৰ গুৰুত্বৰ বিষয়ে অলপ জানি লওঁ। ইম্পৰ্টেঞ্চ অফ কনষ্টিটিউশ্যন। সংবিধান সমাজৰ আশা আকাংক্ষা আৰু লক্ষ্যৰ দলিল। সংবিধানে চৰকাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰে। সংবিধান হ'ল জনসাধাৰণৰ মৌলিক পৰিচয়ৰ দলিল। সংবিধান হ'ল সমন্বয়ৰ দলিল। ইয়াত জাষ্ট মই এই পইণ্টবিলাক নোট কৰি দিলোঁ। যদি ইয়াৰ বিষয়ে কিবা ডিছক্ৰাইব লেভেলৰ ভিডিঅ' লাগে তেনেহ'লে মোৰ কমেণ্ট বক্সত জনাই দিব। মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। চ' ধন্যবাদ।